নমস্কাৰ ষ্টাডি থিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ধুনীয়াকৈ পঢ়া শুনা কৰি আছে। আমি আপোনালোকলৈ আগবঢ়াই আছিলোঁ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে। আজি তাৰে এইটো ৩ নম্বৰ খণ্ড। আশা কৰিছোঁ আপোনালোকে এই বিষয়টোৰ যিবিলাক ভিডিঅ' চাই ভাল পাইছে। যোৱাটো খণ্ডত আমি জালিয়ানৱালাবাগৰ হত্যাকাণ্ডলৈকে পঢ়িছিলোঁ। আজি আমি আৰম্ভ কৰিম অসহযোগ আন্দোলনৰ পৰা। অসহযোগ আন্দোলন এই আন্দোলন আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন, য'ত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। 1920 চনৰ 1 আগষ্টত কলিকতাত বহা ভাৰতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। অসহযোগ আন্দোলন কাৰ নেতৃত্বত, ক'ত, কেতিয়া আৰম্ভ হৈছিল মনত ৰাখি থ'ব। এই যে অসহযোগ আন্দোলন হৈছিল, তাত ইন্ধন যোগোৱা বহুকেইটা কাৰক জড়িত আছিল। বহুকেইটা কাৰণৰ বাবে এই অসহযোগ আন্দোলনৰ ঘোষণা কৰিছিল বা এই অসহযোগ আন্দোলন সৃষ্টি হৈছিল বা এই অসহযোগ আন্দোলন আৰম্ভ হৈছিল। সেই কাৰককেইটা হৈছে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, দ্বিতীয়তে ৰাওলাট আইনৰ দমনমূলক নীতি, 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ, খিলাফত আন্দোলনৰ প্ৰতি সমৰ্থন। এইকেইটা কাৰণতে কি হৈছিল, অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিল। ক'ত হৈছিল, কেতিয়া হৈছিল সেইটোও মনত ৰাখি থ'ব। সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয়। অৱশেষত 1922 চনৰ 22 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে। কোনটো ঘটনাৰ পিছত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে সেই ঘটনাটোৰ কথা মনত ৰাখি থ'ব। সেইটো হৈছে চৌৰিচৌৰাৰ যিটো ঘটনা, এই কথাটো মনত ৰাখি থ'ব। কেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিল, কেতিয়া শেষ হৈছিল, এই কথাখিনি মনত ৰাখি থ'ব। ক'ৰ পৰা আৰম্ভ হৈছিল আৰু কি কাৰণত শেষ হৈছিল অসহযোগ আন্দোলন, এই কথাও মনত ৰাখি থ'ব। এতিয়া জানো আহক ছাইমন কমিশ্যনখনৰ বিষয়ে। ছাইমন কমিশ্যননো কি? ছাৰ্জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ 7জন সাংসদৰ এটি গোটৰ নাম আছিল এই ছাইমন কমিশ্যন। এই কমিশ্যনখন ভাৰতৰ সাংবিধানিক পুনৰ্গঠনৰ অধ্যয়নৰ বাবে 1928 চনত ভাৰতত উপস্থিত হয়। ছাইমন কমিশ্যনত কোনো ভাৰতীয় লোক নথকাৰ বাবে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, জিন্না, মুছলিম লীগ, ভাৰতীয় জাতীয় কংগ্ৰেছ আদিয়ে ইয়াৰ প্ৰবল বিৰোধিতা কৰিছিল। ভাৰতীয়সকলে ইয়াক স্ব-অধিকাৰ আৰু আত্মসন্মানৰ উলংঘনৰ বাবে বিবেচনা কৰিছিল। জাতীয়তাবাদী নেতা লালা লাজপত ৰায়ে লাহোৰত ইয়াৰ বিৰোধ আৰম্ভ কৰে আৰু এই বিৰোধত আৰক্ষীৰ হাতত আঘাত পাই 1928 চনৰ 17 নৱেম্বৰত তেওঁ মৃত্যুবৰণ কৰে। লালা লাজপত ৰায় কেতিয়া মৃত্যুবৰণ কৰিছিল আৰু কিহৰ বিৰোধিতা কৰি তেওঁ মৃত্যুবৰণ কৰিছিল, এই কথাখিনি মনত ৰাখি থ'ব। 1929 চনৰ 31 ডিচেম্বৰত লাহোৰৰ ৰবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী কৰে। কংগ্ৰেছে ভাৰতীয়সকলৰ 1930 চনৰ 26 জানুৱাৰীটো স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। ভাৰতৰ পতাকাখন সমগ্ৰ ভাৰতত কংগ্ৰেছৰ স্বেচ্ছাসেৱক জাতীয়তাবাদী আৰু জনসাধাৰণে ৰাজহুৱাভাৱে উত্তোলন কৰিছিল। কিমান চনত? 1930 চনৰ 26 জানুৱাৰীত। সেই দিনটোত কি কৰিছিল? স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰি দিছিল। মনত ৰাখি থ'ব যে পূৰ্ণ স্বৰাজৰ দাবী কোনখন অধিৱেশনত, কাৰ সভাপতিত্বত বা ক'ৰ অধিৱেশনত ঘোষণা কৰিছিল বা সেই দাবী গ্ৰহণ কৰিছিল। মনত ৰাখি থ'ব এই কথাখিনি। এতিয়া আহোঁ আইন অমান্য আন্দোলনৰ বিষয়ে। ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত ছাইমন কমিশ্যনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিশ্যনখনত ভাৰতীয় লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে 1927 চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিশ্যন বুলি অভিহিত কৰিছিল। 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনখনতে ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে ভাৰতত ডমিনিয়নৰ ব্যৱহাৰ নকৰিলে দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। 1931 চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়।
আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোন সত্যাগ্ৰহ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডী যাত্ৰাৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থ'ব। 1930 চনৰ 22 মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ ঠাইটুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। 25 দিন যাত্ৰা কৰি মুঠ 385 কিলোমিটাৰ ঠাই অতিক্ৰম কৰি 6 এপ্ৰিলত উপস্থিত হৈছিল দাণ্ডীত। উক্ত ঠাইত উপস্থিত হৈ গান্ধীয়ে নিজে লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্ততো লোন আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল। আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেচমেলতো কিন্তু অংশগ্ৰহণ কৰা নাছিল। এইটো খুব গুৰুত্বপূৰ্ণ। কি কাৰণত প্ৰথম ঘূৰণীয়া মেচমেলত কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিল? আৰু এই লোন আইন যি দাণ্ডী যাত্ৰা কিমান দিন চলিছিল, কেই কিলোমিটাৰ অতিক্ৰম কৰিছিল, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ চলিছিল, আৰু এই যি দাণ্ডী যাত্ৰা তাত অসমৰ পৰাও এজনে প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। সেই ব্যক্তিজনৰ নাম কি আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ঠিক আছে, আমি তাৰ পিছৰ বিষয়টোলৈ যাওঁ। পিছৰ বিষয়টো হৈছে আৰউইন চুক্তি। খুব গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখি থ'ব কথাখিনি। 1931 চনৰ 5 মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এখন ৰাজনৈতিক চুক্তি। এই চুক্তিতনো কি কি আছিল সেইখিনি মনত ৰাখি লওঁচোন আহক। প্ৰথমটো, হিংসাত্মক অপৰাধত জড়িত সকলৰ বাহিৰেও কেইবাটাও প্ৰকাৰৰ অপৰাধৰ সৈতে সম্পৰ্কিত সকলো প্ৰত্যাহাৰ। লোন যাত্ৰাত অংশগ্ৰহণ কৰা অপৰাধত কাৰাবন্দী কৰা লোকসকলক মুকলি কৰা। লোনৰ ওপৰত থকা কৰ উঠাই লোৱা, যি ভাৰতীয়সকলক আইনগতভাৱে আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নিমখ প্ৰস্তুত। তাৰপিছত হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোন যাত্ৰা স্থগিত ৰখা। দ্বিতীয় ঘূৰণীয়া মেচমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংশগ্ৰহণ। এইকেইটা আছিল এই আৰউইন চুক্তিৰ মূল চুক্তি। আৰু এই চুক্তি কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল এই কথা মনত ৰাখি থ'ব। চনটো তাৰিখটো খুব ধুনীয়াকৈ মনত ৰাখি থ'ব। আজি আমি আপোনালোকক অসহযোগ আন্দোলনৰ পৰা আইন অমান্য আন্দোলন আৰু আৰউইন চুক্তিলৈকে পঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে বস্তুবোৰ ধুনীয়াকৈ বুজি পাইছে। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল, ক'ত বহা, কোনখন চহৰত বহা বা ক'ত বহা অধিৱেশনত বা কংগ্ৰেছৰ সভাত এই অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিল, মনত ৰাখি থ'ব কোনে আৰম্ভ কৰিছিল। আৰু এই অসহযোগ আন্দোলনৰ কাৰণকেইটাও মনত ৰাখি থ'ব। ষ্টেটমেণ্ট ৱাইজ দি দিব পাৰে আপোনালোকক প্ৰশ্ন। তাৰপিছত ছাইমন কমিশ্যনখনৰ বিষয়ে মনত ৰাখি থ'ব। আৰু যে অসহযোগ আন্দোলন কিয় বন্ধ হৈছিল, কোনটো ঘটনাৰ পিছত বন্ধ হৈছিল, এই কথা আপোনালোকে মনত ৰাখি থ'ব। ছাইমন কমিশ্যন কেতিয়া আহিছিল আৰু কিয় আহিছিল এই কথা মনত ৰাখি থ'ব। কেইজনীয়া দলৰ আছিল ছাইমন কমিশ্যন সেইটো মনত ৰাখি থ'ব। পূৰ্ণ স্বৰাজৰ দাবী কংগ্ৰেছ অধিৱেশনৰ কোনখন অধিৱেশনত গ্ৰহণ কৰা হৈছিল সেইটো মনত ৰাখি থ'ব। আইন অমান্য আন্দোলনৰ কথা মনত ৰাখি থ'ব। যি দাণ্ডী যাত্ৰা কিমান দিন চলিছিল, কেতিয়া চলিছিল, ক'ৰ পৰা ক'লৈ গৈছিল, কিমান দিন গৈছিল, তাৰিখটো, এইখিনি বিতংভাৱে আমি যিহেতু কৈছোঁৱেই সম্পূৰ্ণভাৱে আপোনালোকে মনত ৰাখি থ'ব। দি দিব পাৰি যিকোনো ধৰণৰ প্ৰশ্ন। আৰউইন চুক্তিখনৰ কথা কৈছোঁৱেই, এইখিনিও মনত ৰাখি থ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব।